So hey guys, so action thriller mass মছলা দি ভৰ্তি হৈ থকা মুভিবোৰ চাই পেলাই আপোনাৰ মন ভৰি গৈছে নেকি? আৰু এখন কমেডি মুভি যদি আপোনাৰ চাব মন আছে তেন্তে আজি যোনখন মুভিৰ ওপৰত মই ৰিভিউ দিব গৈ আছো সেইখন চাওক আৰু আপোনাৰ হাঁহি হাঁহি পেট বিষাই যাব। হিন্দী ফিল্ম হয়, ফিল্মখনৰ নাম হ'ল 1 2 3। এখন 2008 চনত অহা এখন মুভি হয়। পুৰণা মুভি বুলি এইটো নহয় যে মুভিখনৰ কণ্টেণ্ট বেয়া, মুভিখনৰ কণ্টেণ্ট মাইণ্ড ব্লয়িং হয়, বহুত আণ্ডাৰৰেটেড মুভি হয়। এই মুভিখনত 3জন এক্টৰ আছে, 3জনৰ নামো হ'ল লক্ষ্মী নাৰায়ণ, সুনীল শেট্টি, পৰেশ ৰাৱল আৰু তুষাৰ কাপুৰ। এই 3জন এক্টৰ ইয়াতে লিড ৰোলত আছে আৰু তেওঁলোকৰ নাম থাকে লক্ষ্মী নাৰায়ণ, 3জনৰ ছেম। আৰু এই নামৰ কাৰণে তেওঁলোকৰ জীৱনত কি হয়, কি কনফিউজন হয়, এই এটা নামৰ কাৰণে তেওঁলোকৰ কি সমস্যাৰ সন্মুখীন কৰিব লগা হয়, তেওঁলোকে লাইফত কি ট্ৰেজেডি আহে, কি কমেডি হয়, সেইবোৰ চাবলৈ এই মুভিখনত বহুত বেছি ভাল লাগে। এই মুভিখন 2008 চনত অহা মুভি, তথাপি এই মুভিখনে বহুত বেছি এণ্টাৰটেইন কৰে। মোৰ যেতিয়া বেছি কমেডি মুভি চাব মন যায় তেতিয়া মই এইখন চাই লওঁ। বহুত বেছি কমেডি হয়, হাঁহি হাঁহি আপোনাৰ পেট বিষাই যাব। প্ৰত্যেকটো চিনত প্ৰত্যেকটো ডাইলগত আপুনি হাঁহিব। আৰু যোনটো কনফিউজন নামৰ কাৰণে হয় সেই কনফিউজনবোৰ আপোনাক মানে লিটাৰেলি হহুৱাই দিব। আৰু মুভিখনত এনেকুৱা নহয় যে থ্ৰিল নাই, আছে মানে সেনেকা মাছ মছলা থ্ৰিল নহয়, আৰু কমেডি চেন্সতে এটা থ্ৰিল বা মিষ্ট্ৰি টাইপৰ অলপমান এলিমেণ্টছ আছে। আপুনি চাই পেলাই বহুত ভাল পাব। IMDb ৰেটিঙৰ ওপৰত নাযাব, কাৰণ IMDb মাত্ৰ 5.5 ৰেটিং দিছে, কিন্তু এইখন এজ এ অডিয়েঞ্চ আপুনি ভাল পাব যদি এখন কমেডি মুভি জাষ্ট আপুনি চাব বিচাৰিছে। ন' ননচেন্স, মানে আপুনি লজিক বিচাৰি নাযাব মুভিখনৰ ভিতৰত। লজিক একদমেই চাব নালাগে, আপুনি জাষ্ট এজন ভিউৱাৰ হিচাপে চাওক, জাষ্ট এটা অডিয়েঞ্চ হিচাপে চাওক, জাষ্ট হাঁহিবলৈ চাওক, জাষ্ট এনজয় কৰক, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে চাওক। এখন মুভি আপোনাক হহুৱাই কান্দুৱাই দিব, ইমানেই চকু পানী ওলাই যায় হাঁহি হাঁহি পেলাই। মানে প্ৰত্যেকটো চিনত ডাইলগ আপুনি চাব নে আপুনি কি চাব, আপুনি হাঁহি হাঁহি পেট বিষাই যাব আপোনাৰ। মানে প্ৰত্যেকটো কেইটাৰ মষ্ট ইম্পৰ্টেণ্ট সুনীল শেট্টিৰ কেৰেক্টাৰটো, এই কেৰেক্টাৰটো ইমান হহুৱাই আমাক। আৰু পৰেশ ৰাৱলৰ কিছুমান ডাইলগ আছে, মানে আপুনি চাই পেলাই হাঁহি হাঁহি পেট বিষাই যাব। যদি আপুনি চোৱা নাই এইখন মুভি তেন্তে আপুনি বহুত ভাল এখন মুভি মিছ কৰিছে, মানে কমেডি জনাৰৰ ভিতৰত বহুত বঢ়িয়া মুভি এখন। 2008 চনতে অহা মুভি, কিন্তু বৰ্তমান যুগতো চলি আছে। গতিকে আপুনি যদি চোৱা নাই তেন্তে নিশ্চয় চাই লওক মুভিখন। আৰু যদি কমেডি মুভি এখন বিচাৰিছে ভাল, তেন্তে এইখন মুভি আপোনাৰ কাৰণে বেষ্ট চইচ হয়। মুভিখন ইউটিউবতে পাই যাব, বেলেগ ক'তো বিচাৰি যোৱাৰ দৰকাৰ নাই আপোনাৰ। গতিকে এইখন মুভি এটা ট্ৰাই দিব পাৰে, ভাল মুভি হয়।